ঠাই খৰাং হৈ পৰিছিল। এটুপি পানীৰ কাৰণে কিছুমান জীৱ জন্তু মৃত্যু মুখত পৰিছিল। কিন্তু এজনী বুঢ়া কাউৰী পানী বিচাৰি হাহাকাৰ কৰি ফুৰিছিল। অৱশেষত কাউৰীজনীয়ে এটা কুঁৱা দেখা পালে, কিন্তু কুঁৱাটো শুকাই আছে। কাউৰীজনী কলহটো কাণত পৰিল আৰু ভিতৰলৈ জুমি চালে। জুমি চাই দেখিলে যে তাত পানী অকণমানহে আছে। সেইখিনি পানী তাই ঠোঁটেৰে ঢুকি নাপায়। কাউৰীজনী বিভূতিত পৰিল। কাউৰীজনী হঠাৎ শিলগুটি কাষলৈ উৰি গ'ল। তাই শিলগুটিবোৰ ঠোঁটেৰে এটি এটিকৈ আনি কলহটোত ভৰাব ধৰিলে। কিছু সময়ৰ পিছত লাহে লাহে পানীখিনি কলহটোৰ কাণলৈকে উঠি আহিল। কাউৰীজনীয়ে পানীখিনি ঠোঁটেৰে ঢুকি পালে আৰু তাই পিয়া পলুৱাই পানী খাই কাউৰীজনী ৰং মানে উৰি গুচি গ'ল। এতেকে বুদ্ধি থাকিলে উপায় ওলায়। বলে কৰিব নোৱাৰা কাম বুদ্ধিৰে সহজে কৰিব পাৰি।